মই এতিয়া উঠিছোঁ এতিয়া 5:30 বাজিলে আৰু মই অকণমান এক্সাৰচাইজ কৰি ল'লোগৈ বিচনা সামৰি হ'ল গা পা ধুলোঁ আৰু সেন্দুৰকণ ধুলোঁ এতিয়া আমি আজিৰ ৰেচিপিটো বনাম মক্খন मलाई দেই আজি ৰেচিপিটোত মক্খন मलाई বনাম আৰু সেই মক্খন মালাইটো কেনেকৈ বনাই মই দেখুৱাই থাকিম ৰ'ব এতিয়া মই নামঘৰৰ পৰা আহিলোঁ এতিয়া গা পা ধুলোঁ আৰু চব কৰিলোঁ এতিয়া আৰু কাম কৰা যাওঁ বলক পাকঘৰলৈ কিচেনলৈ আপোনালোকক মাজে মাজে দেখুৱাই থাকিম যি মোৰ ছোৱালীজনী কৈ আছে ছোৱালীজনী কৈ আছে মই ফোনটো 1 ঘণ্টা অজাই ল'ব নোৱাৰোঁ সেইটো কাৰণে মই ইয়াত দি দিম আৰু এতিয়া আমি বনাম মক্খন मलाई মই তেল দিলোঁ এতিয়া মই সিজাই আছোঁ মক্খন মালাইটো ইয়াত অকণমান দেৰি থ'বলৈ দিওঁ তাৰপিছত আমি কামকেইটা কৰি লওঁগৈ আৰু আজি মানে মোৰ মেহেন্দি ডেট মায়ে মোৰ হা কি পাউডাৰ খানা নাই না চাদৰখন পাছফালে একদম তল পাইছে পাৰে মই কেনেকৈ লুম বালিবা মোৰ ছোৱালীজনী মানে এই মাৰ চাদৰখন আজি বলক আমি বেলেগ টাপ কৰোঁগৈ মক্খন मलाई সিজিবলৈকে নতুন পাটৰ কাপোৰ দেখুৱাই আছোঁ আপোনাক মই আজি ঊলো গুঠিবলৈ আছে ঊলো গুঠা মই আপোনালোকক দেখুৱাম আৰু ঊল গুঠোঁতে মই কি কৰোঁ দেখুৱাম এতিয়া মই ঊল গুঠোঁ বলক যাওঁ এতিয়া আমাৰ মক্খন মালাইটো ইমান ভাল হ'ল খাই মেলি আহি ঊল গুঠোঁ এতিয়া বলক আমি ঊল গুঠোঁ মই এখন যেন বনালোঁ কেঁচুৰীখন নাম কি আছিলে নাম নেট অসমীয়াত নেট বুলি কয় ইংলিছত মাফলা বুলি কয় এতিয়া আমি যাওঁ বলক ঊল গুঠিবলৈ মই এতিয়া বিচনাখনতে উঠি বহি লওঁ মই আপোনালোকক বহুত কিবা কিবি দেখুৱাই থাকিম যিহেতু কি এতিয়া ঊল গুঠিম চাওক মই এনেকৈ এটা হাতে জানো এটা হাতে ঊল গুঠিব সেইটো কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ এইখন আমাৰ নেটা বনি গ'ল টেন আৰু এতিয়া 5:30 বাজিলে এতিয়া মিষ্টাৰ আহিবই হ'ল এতিয়া মই বিয়া হোৱা কেইদিনমান হ'ল মোৰ যিহেতুকে মোৰ ছোৱালী ল'ৰা হোৱাই নাই মই আপোনালোকক দেখুৱাম মোৰ ছোৱালী ল'ৰা হ'লেও এতিয়া বলক ৰাতি ডিনাৰটো আৰম্ভ কৰোঁ ৰাতি ডিনাৰৰ মাংস পুৰি চিকেনটো বনাম দেখুৱাই থাকিম আপোনালোকক গৈ থাকক মই এতিয়া ল'লোঁ কাৰণ চব দিলোঁ এতিয়া মই যাই আছোঁ হ'বই আৰু হ'ল এতিয়া আমি খাওঁ
খাই হ'ল বাচন ধুই লৈছোঁ মিষ্টাৰ আহি পালেহি মোৰ ভিডিঅ'টো ইয়াতে ঠাই